নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰিম ভাৰতৰ ৰাজনৈতিক দল তো তোমালোকে পেন পেন্সিল ৰেডি ৰাখিবা আমি প্ৰথমতে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ সমাধান কৰিম গতিকে তোমালোকে লিখি লবা অতি চমু উত্তৰৰ প্ৰশ্ন এৰু প্ৰথম শৰ্ট কোৱেশ্চন কিটা কৰিম প্ৰথম প্ৰশ্নটো আছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা অৰ্থাৎ একদলীয় ব্যৱস্থা থকা দেশ এখনৰ নাম লিখিব দিছে তো ইয়াৰ উত্তৰটো হ'ব চীন অৰ্থাৎ চীন দেশ ঠিক আছে তোমালোকে এটো লিখি লবা দ্বিতীয় প্ৰশ্নটো আমাক দিছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো লিখিব দিছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল এনেকে তোমালোকে লিখি লবা তাৰ পিছত লিখিবা দ্বিদলীয় ব্যৱস্থা ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থা আছে তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ যাম 3 নম্বৰটো আছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ঠিক আছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখিব দিছে আমি উত্তৰটো লিখিম ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল তাৰ পিছত প্ৰথমটো লিখিম সংগঠন আৰু দ্বিতীয়টো লিখিম নীতি আদৰ্শ আৰু আচনি ঠিক আছে তো এটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য 4 নম্বৰ প্ৰশ্নটো লিখিম ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা তো ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰিব দিছে কাম এটা তো ইয়াৰ উত্তৰটো হ'ব ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল এনেকে তোমালোকে লিখি লবা এনসাৰটো দেখাত ভাল হয় প্ৰথমটো হ'ব এটাই লিখিব দিছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা ঠিক আছে তো এটো এটা ৰাজনৈতিক দলৰ কাৰ্য তো আমি নেক্সট প্ৰশ্নলৈ যাম 5 নম্বৰ প্ৰশ্ন অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা অসমৰ এটা আঞ্চলিক দলৰ নাম লিখিব দিছে এটো একদম বহুত সহজ প্ৰশ্ন এৰ উত্তৰটো এনেকে লিখিবা অসমৰ এটা আঞ্চলিক দল হ'ল অসম গণ পৰিষদ অৰ্থাৎ এজিপি ঠিক আছে 6 নম্বৰ প্ৰশ্নটো চোৱা ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি অৰ্থাৎ দলটোৰ নাম লিখিব দিছে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো ইয়াৰ উত্তৰটো এনেকে লিখিবা ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মৰ্চা ঠিক আছে ঝাৰখণ্ড মৰ্চা বুলি লিখিবা তো 7 নম্বৰ প্ৰশ্নটোলৈ যাও ইউপিএ অৰ্থাৎ ইউপিএৰ সম্পূৰ্ণ অৰ্থ লিখা ইয়াৰ ফুল ফৰ্মটো লিখিব দিছে ইউপিএৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ইয়াৰ আগত আমি এনডিএও লিখিছিলো নেশ্যনেল ডেমোক্ৰেটিক এলায়েন্স তো 8 নম্বৰ প্ৰশ্নটোত চোৱা ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো প্ৰথমটো ৰাজনৈতিক দল কোনটো আমি সকলোৱে জানো ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল হ'ল এনেকে লিখি লবা উত্তৰটো দেখাত অলপ ভাল হয় প্ৰথমটো ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ ঠিক আছে ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল লিখি লবা 9 নম্বৰ প্ৰশ্নটো লিখা কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল ইয়াৰ উত্তৰটো হ'ব এছ.এন. বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল ঠিক আছে এছ.এন. বেনাৰ্জীৰ নেতৃত্বত তোমালোকে এটো লিখি লবা তাৰ পিছত চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি গৰাকী কোন আছিল তো ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ঠিক আছে উমেশ চন্দ্ৰ বেনাৰ্জী প্ৰথম সভাপতি আছিল তো এই 10টাই আছিল তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন ইয়াৰ উত্তৰসমূহ মই লিখি দিছো তোমালোকে কিবা ভুল পালে কমেন্টত জনাই দিবা তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আমাৰ চেনেলত সদায় আপলোড হৈ থাকে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা